এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। ঠেঙাল কছাৰী পৰিষদীয় নিৰ্বাচনত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 12 নং গেলাবিল সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণালিনী হাজৰিকা শইকীয়া পৰাজয় হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰাৰ জয়লাভ হৈছে। এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। ঠেঙাল কছাৰী পৰিষদীয় নিৰ্বাচনত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 12 নং গেলাবিল সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণালিনী হাজৰিকা শইকীয়া পৰাজয় হৈছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিৰণ্য বৰাৰ জয়লাভ হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰাই মুঠ ভোট লাভ কৰিছে 1287টা, আনহাতে বিজেপিৰ মৃণালিনী হাজৰিকা শইকীয়াই মুঠ ভোট লাভ কৰিছে 1042টা। আম আদমী পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী নাৰায়ণ বৰাই মুঠ ভোট লাভ কৰিছে 54টা। অন্তিম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিৰণ্য বৰাক 245টা ভোটৰ ব্যৱধানত জয়ী বুলি ঘোষণা কৰা হয়। বৰপথাৰ পৰা মানিক শৰ্মা প্ৰতিবেদন, পাব্লিক প্ৰেছ। দেখা অনুসৰি কি মূল সমস্যা আছে আৰু কোনখিনি সমস্যাক আপুনি অগ্ৰাধিকাৰ দিব? হয়, আমাৰ সাধাৰণতে ঠেঙাল ৰাইজসকল বা যিসকল ভোটাৰ সকলোৰে অৱস্থা বেয়াই সাধাৰণতে, গতিকে আৰু পুঁজি অনুপাতে আৰু মানে কামবোৰ কৰিবলৈ নিশ্চয় চেষ্টা চলাম। তাৰোপৰি ৰাস্তা ঘাটৰ কথা আছে, খোৱা পানীৰ কথা আছে, বিজুলীৰ কথা আছে, গোটেইবিলাক চিন্তা চৰ্চা কৰা হ'ব। আৰু আমি কংগ্ৰেছ দলে 1288টা পালোঁ আৰু বিজেপিয়ে পালে 1042টা, টোটেল 245 আমি জয়ী হ'লোঁ। হয়, আপুনি এই জয়ী হোৱাৰ মূল কাৰণটো কি বুলি ভাবে? জয়ী হোৱাৰ মূল কাৰণটো আমাৰ দলীয় সতীৰ্থসকল, আমাৰ হাইকমাণ্ডৰ নেতাসকলৰ আশীষ, প্ৰধানকৈ আমাৰ দলীয় সতীৰ্থসকলে যথেষ্ট কষ্ট কৰিছে, সেয়েহে আমি জয়লাভ কৰিছোঁ। ভবামতে ফলাফল পাইছেনে? ভবামতে পাইছোঁ, হয়, ভবামতে পাইছোঁ। আৰু ভৱিষ্যতে সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত কি ধৰণৰ আপুনি পদক্ষেপ হয়, গ্ৰহণ কৰিব? পৰিষদৰ পৰা যিটো পুঁজি আহিব, গতিকে সেই পুঁজি আৰু মানে কোনো হেৰি নকৰাকৈ মানে প্ৰপাৰ ইউটিলাইজ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰিম। পাব্লিক প্ৰেছ, নামেই যাৰ পৰিচয়, ৰাইজৰ কাষত ৰাইজৰ বাবে আৰু ৰাইজে যাৰ পৰিচালনা শক্তি। আপোনালোকে চাই আছে পাব্লিক প্ৰেছ, নিৰ্ভীক জনতাৰ কণ্ঠ।